আৰু কেইমাহমানৰ পাছতে 21 শতিকাৰ দ্বিতীয় দশকটো শেষ হ'ব। 21 শতিকাটো সম্পূৰ্ণ তথ্য প্ৰযুক্তিৰ দেশ। তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশে সমগ্ৰ বিশ্বকে ক্ষুদ্ৰ কৰি পেলাইছে। বিজ্ঞানৰ আধুনিক প্ৰযুক্তিৰ এটা সৰু অংশ হৈছে মোবাইল ফোন। এই মোবাইল ফোন এতিয়া প্ৰায় প্ৰতিজন লোকৰ হাতত। স্মাৰ্ট মোবাইল ফোনত ব্যৱহাৰ কৰা হয় এপ। এপৰ জৰিয়তে আমি ভাগে ভাগে প্ৰয়োজনীয় তথ্য বিচাৰি লওঁ। উদাহৰণ হিচাপে ফেচবুক ব্যৱহাৰ কৰিবৰ বাবে আমি ফেচবুক এপ প্ৰয়োগ কৰোঁ। অৰ্থাৎ বৰ্তমান ইণ্টাৰনেট মানে হ'ল এপৰ প্ৰয়োগ। মোবাইল মাৰ্কেট ডাটা এণ্ড এনালিটিক্স ফাৰ্ম এপ আনি নামৰ ফ্ৰান্সিস্কোৰ এটি সংস্থাই চলিত দশকটোত আটাইতকৈ বেছি ডাউনলোড হোৱা এপৰ এখন তালিকা প্ৰকাশ কৰিছে। 2010ৰ পৰা 2019 চন পৰ্যন্ত চলোৱা সমীক্ষাত প্ৰথম 10টা স্থান লাভ কৰা এপৰ তালিকা প্ৰকাশ কৰিছে। তালিকাখন হ'ল নাম্বাৰ 10 টুইটাৰ। 2006 চনত এই এপ মুকলি কৰা হৈছিল। 280টা শব্দৰ ভিতৰত এই সামাজিক মাধ্যমত পোষ্ট কৰিব পাৰি, ফটো পোষ্ট কৰিব পাৰি। নাম্বাৰ 9 ইউটিউব। 2005 চনৰ 14 ফেব্ৰুৱাৰীত এই এপ মুকলি কৰা হৈছিল। গুগলৰ এই ক্ষেত্ৰখন ভিডিঅ' শ্বেয়াৰৰ বাবে অতি জনপ্ৰিয়। নাম্বাৰ 8 UC ব্ৰাউজাৰ। চীনৰ আলিবাবা গ্ৰুপৰ এই এপটো তালিকাত 8ম স্থানত আছে। এছিয়াৰ কিছু অংশত গুগল ক্ৰমতকৈও বেছি ব্যৱহাৰ হয় UC ব্ৰাউজাৰ। নাম্বাৰ 7 টিকটক। 2017 চনত এই এপ মুকলি কৰা হৈছিল। এই এপৰ জৰিয়তে ভিডিঅ' শ্বেয়াৰ কৰিব পৰা যায়। তদুপৰি ইয়াত ভিডিঅ' এডিটো কৰা হয়। ই তালিকাত 7ম স্থানত আছে। নাম্বাৰ 6 স্কাইপ। এই টেলিকমিউনিকেশ্যন এপ্লিকেশ্যন তালিকাৰ 6ষ্ঠ স্থান দখল কৰিছে। মূলতঃ ভিডিঅ' আৰু ভইচ কলিঙৰ বাবে এই এপ ব্যৱহাৰ কৰা হয়। নাম্বাৰ 5 স্নেপচাট। 2011 চনত এই এপটো বজাৰলৈ আহিছিল। ফটো শ্বেয়াৰ আৰু এডিটিং কৰাৰ ব্যৱস্থা আছে এই চাৰ্টিং এপত। নাম্বাৰ 4 ইনষ্টাগ্ৰাম। ফেচবুকৰ এই এপটো চেলিব্ৰিটিৰ প্ৰথম পছন্দ। 2010 চনত এই এপ মুকলি কৰা হয়। মূলতঃ ফটো আৰু ভিডিঅ' এই এপৰ জৰিয়তে শ্বেয়াৰ কৰা হয়। 2018 চনৰ জুন মাহত এই এপৰ মাহেকীয়া ব্যৱহাৰকাৰীৰ সংখ্যা 100 কোটি অতিক্ৰম কৰিছিল। নাম্বাৰ 3 হোৱাটছআপ। ফেচবুকৰ লগতে নাম লোৱা অন্য এপটো হৈছে হোৱাটছআপ। টেক্সটৰ উপৰি অডিঅ', ভিডিঅ', ছবি আৰু ডকুমেণ্ট ফাইল প্ৰেৰণ কৰিব পাৰি। নাম্বাৰ 2 ফেচবুক মেছেঞ্জাৰ। হোৱাটছআপতকৈ বেছি ডাউনলোড হয় এই এপটো। ফেচবুকৰ বন্ধু তালিকাত থকাসকলে এই এপৰ মাধ্যমেৰে যোগাযোগ কৰিব পাৰে। নাম্বাৰ 1 ফেচবুক তালিকাৰ শীৰ্ষস্থানত থকা এপ। 2004 চনত এই এপ মুকলি কৰা হৈছিল। গুগলৰ ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰখনত অৰ্কুটক এনেকুৱা টক্কৰ দিলে যে শেষত অৰ্কুট বন্ধ হৈ যায়। এই এপ মুকলি হোৱাৰ পাছৰ পৰা পিছলৈ ঘূৰি চাব লগা হোৱা নাই। 2019 চনৰ ছেপ্টেম্বৰ পৰ্যন্ত দেখা গৈছে 245 কোটিৰো অধিক লোকে ফেচবুক ব্যৱহাৰ কৰে। গতিকে বন্ধুসকল আজিলৈ আকৌ লগ পাম নতুন এটি ভিডিঅ'ত। থেংকছ ফৰ ৱাচিং।